তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? সকলোৰে খবৰ চাগে ভালেই। তো বহুত দিন বৰষুণ এনেকৈ কণ্টিনিউ দি থকাৰ পিছত আজি ওলালোঁ নগাঁৱলৈ। তো এইপিনে মা আছে তো আৰু আমাৰ কুকুৰ দুটাও এনেকৈ বহি আছে। তো ওলালোঁ নগাঁৱলৈ বুলি, এটা কাম আছে। তো ব'লক আজি নগাঁৱৰ পৰাই আহোঁগৈ। তো মেইন ৰাস্তা পাই গ'লোহি আৰু মেইন ৰাস্তা পাই বৰষুণ দি আছিলে, তো সেইকাৰণে এইখিনি অলপমান বেয়া আছিলে আমাৰ ঘৰত সোমোৱাখিনি। তো ৰ'দ দি দিছে, ৰ'দ দি আছে যদিও ৰ'দটো ভালকৈ দিয়া নাই, মানে বৰষুণেই ধৰিয়ে আছে। তো ৰেইনকোট লৈ ল'লোঁ বেগত, আৰু মোৰ লগত আছে ভাইটি। তো হাই হেল্ল' দোস্ত, নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি নগাঁৱৰ পৰা আহোঁগৈ আৰু নগাঁও মানে SBI লাইফ ইঞ্চুৰেঞ্চৰ কামত যাওঁ। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইপিনে যায় আমাৰ স্কুলখনলৈ, মই য'ত পঢ়িছিলোঁ 12 বছৰ মানে অংকুৰৰ পৰা মুকুললৈ 2 বছৰ, আৰু ক্লাছ 1ৰ পৰা ক্লাছ 10লৈ। ৰাস্তাটো বহুতেই ভাল হ'ল। আৰু এইপিনে সোঁ চাইডে আমি আগতে খেল ধেমালি খেলিছিলোঁ, এইটো চাইডে নামঘৰটো চাইডে আমাৰ বছৰেকীয়া ক্ৰীড়া। আৰু আমাৰ লেফ্ট চাইডে যোনটো বিল্ডিং দেখিছে, এতিয়াতো বহুত এইখনেই হ'ল আমাৰ স্কুল। এতিয়া মানে বহুত ডেভেলপ হৈ গ'ল আমাৰ স্কুলখন। স্পীড ব্ৰেকাৰ, ৰাস্তা চব মানে বিজেপি চৰকাৰে কাম কৰিছে বাৰু, নকৰা নহয়। তো আৰু এইপিনে পাটবজাৰলৈ যায়। হ'ল মানে মেইন হাইৱে মানে মেইন ৰোডটো, আৰু ইয়াৰ ৰোডটো দিয়া জল্দি, তেতিয়াহে মই ৰাইডত যাব পাৰিম। ৰাইডত মানে তিনিচুকীয়াৰ কাৰণে, নহ'লে প্লেনিংবিলাক চব বৰবাদ হৈ যাব, বৰবাদ। এইটো ৰোড হ'ল তেজপুৰ ছাইডলৈ যাবৰ কাৰণে, কলিয়াবৰ তেজপুৰ এইটো ছাইডত যাবৰ কাৰণে এইটো ৰোড ভাল হয়। তাৰমানে আগতে আমিও জনা নাছিলোঁ। এদিন দীপাংকৰ দুইটাই মানে ধেমাজি গৈছিলোঁ নেকি, ধেমাজি গৈছিলোঁ, তেতিয়া এইপিনে সি লৈ আনিছিলে। তেতিয়াই মই গম পালোঁ ৰোডটো সৰু হয়, ওৱান ৱে হয়, কিন্তু মানে ৰোডটো একদম ফিনফিনীয়া আৰু স্পীড ব্ৰেকাৰ। এই ঠাইখিনিক কি বুলি কয়, বৰভেটি। Think that it was meant to be, living in a time where disease is on every screen. I won't let them fester me, I know most are festering. Negativity is a plague for the mentally. আজিকালি এইটো চবতে দিছে নেকি, এটা মই বঙাইগাঁৱতো দেখিছোঁ। মানে বঙাইগাঁও যোৱা নাই যদিও মানে মই বঙাইগাঁৱত দেখিছোঁ, আৰু এইটো বঙাইগাঁৱৰ ছাইডে এইটোৱেই। বাকীতো ঠিকেই, এইটোৱেই হ'ল আমাৰ নগাঁও, আমাৰ গৌৰৱ। নিজৰ টাউনখন নিজৰ কাৰণে চবেই গৌৰৱ, মানে অসমখনেই গৌৰৱ। কিয় আমাৰ অসম আমাৰ গৌৰৱ দিব লাগিছিল। তো কমেণ্টত জনাই দিব কেনেকুৱা লাগিলে হয় আমাৰ অসম আমাৰ গৌৰৱ দিয়া হয়। আৰু এইখন হ'ল নগাঁও কলেজ। পাইছোঁহি আৰু কোনখিনিত, এতিয়া মেপতে চাই আহিছোঁ কোনখিনিত বা আছে। পাইছানে তুমি? হা, কি দেখুৱাইছে? মেপতো কি দেখুৱাই জানো, একো ঠিকেই নাই। মই কৈছিলোঁ গুগল মেপক কেতিয়াও ভৰসা কৰিব নোৱাৰি। মানে গুগল মেপে লৈ আনিলে বেলেগ এটা জেগাতহে, কিন্তু নেটত যোনটো দেখুৱাই আছে সেইটোৱে কাৰেক্ট হয়। বাকী আৰু অলপ আগত যাব লাগিব। এইপিনে হেল্প কৰি দিলে দোকানখন, অংকুৰ ষ্টুডিঅ'। তো আৰু নেক্সট লোকেশ্যনত পাই গ'লোঁ আৰু ফাইনেলি। অলপমান আগতে গুচি গৈছিলোঁগৈ, তাৰপিছত কি হ'ব, এইপিনে দেখুৱাই দিলে এজন খুৰাই। এইপিনে আছে, বলক ভিতৰলৈ চাওঁ। এইপিনে আছে ন? অ'কে। মাৰ কাৰণে টেবলেট লোৱা হৈ গ'ল, আৰু মোৰ যোনটো কামটো আছিল, মোৰ কামটো নহ'ল। কৈছে কি 2 বছৰ হৈছেহে। 2 বছৰ মানে দুটা প্ৰিমিয়াম দিছোঁ, তো দুটা প্ৰিমিয়াম দিয়া মানে 2 বছৰ নহয়, দুটা প্ৰিমিয়াম মানে 1 বছৰহে হৈছে। আৰু 1 বছৰ ৱেইটিং কৰিব লাগিব, তাৰপিছতহে কামটো হ'ব। তো এপ্লিকেশ্যন এখন দি থৈ আহিলোঁ। মোৰ এইটো যোনটো নাম লিখা আছে, এক্সপ্ল'ৰ দ্য আনএক্সপ্ল'ৰ, মোৰ আগৰ চেনেলটোৰ নাম। তো সেইটো বদলি কৰি এতিয়া লৈ আনোগৈ, লিখি দিওঁ। আৰু যোনটো আছে এক্সপ্ল'ৰ দ্য আনএক্সপ্ল'ৰ, সেইটো চেঞ্জ কৰি মই দি দিওঁগৈ। এতিয়া কি দিম, চেনেলটোৰ নাম আকৌ প্ৰণৱ অসম।
ইয়াতটো যোনটো জেব্ৰা ক্ৰছিং আছে জেব্ৰা ক্ৰছিং কেতিয়াও ক্ৰছ কৰিব নালাগে জেব্ৰা ক্ৰছিং কৰ্চ মানে হৈ গ'ল এইটো জেব্ৰা ক্ৰছিংটোৱেদি মানে ফুটপাথহে হয় তো সেইটোৱেদি ফুটপাথেদি চলে মানুহবিলাক তাৰ ওপৰতে যদি বাইকখন ৰাখি থোৱা যায় কেনেকৈ যাব হয়নে নহয় চাইকেল চলোৱাই ঠিক হ'ব নেকি মই ভাবোঁ কাৰণ ইমান ট্ৰেফিক হোৱা হৈ গৈছে এনেকৈ ৰ'দ দি থাকিলে মোৰ প্লেনটো ছাকচেছ হ'ব আৰু নহ'লে বৰষুণ দিলে যোৱাটো কেঞ্চেলেই হৈ যাব যাতে ৰ'দটো দি থাকে এইখনেই হ'ল মাধৱদাৰ দোকান নগাঁও যোনটো কৈছিলোঁ ময়ূৰৰ লগৰ হয় এইপিনে মাধৱদা আছে মাধৱদাৰ ইয়াতে শ্বপটো আছে মাধৱদাৰ শ্বপটোৰ বিষয়ে অলপ কৈ দিয়া মোৰ শ্বপটোত আপোনালোকে পাই যাব হেলমেট বুলেটৰ এক্সেচৰিজ পাব আপোনাৰ এইবিলাক এক্সজষ্ট পাই যাব এক্সজষ্ট স্পৰ্টছ বাইকো পাই যাব বুলেটো পাই যাব জাভাৰ পাই যাব বাকী এইবোৰ ফগলাইট পাই যাব আৰু এক্সেচৰিজ চব পাই যাব যিমান মানে মডিফাই কাম আছে আপোনালোকে বাইক লৈ আহিব মই মডিফাই কৰি পঠাই দিম আপোনাক আচ্ছা আৰু এইপিনে হেলমেট আছে এতিয়াতো হেলমেট বহুত ষ্টক কমিছে এতিয়া হেলমেটটো ধৰা কমিছেতো ষ্টক কমিছে আবেলিলৈ সোমাব ষ্টক গৈ থাকোঁ আৰু নহ'লে তো দেখিলে মাধৱদাৰ প্ৰমোশ্যন কৰা নাই কিন্তু মই জাষ্ট হেলমেট এনেকৈ দেখুৱাইহে দিছোঁ আপোনাৰ ছেফটিৰ কাৰণে কাৰণ মই ইয়াতে অলপমান মডিফিকেশ্যন কৰিছিলোঁ বাইকখনৰ মানে লগাইছিলোঁ এক্সজষ্ট লগাইছিলোঁ আৰু এনেকৈ হেড ডেম্প লগাইছিলোঁ তো সেইকাৰণে দেখুৱাই দিলোঁ আৰু আহিলে মানে মই সোমাওঁ এইপিনে যাওঁ ঘৰত ৰেপটো কৰা নহ'ল ৰেপটো মানে যোনটো ষ্টিকাৰ লগাম বুলি কৈছিলোঁ প্ৰণৱ অসম আমাৰ ইউটিউব চেনেলটোৰ নাম মোৰ নহয় দেই আমাৰ কাৰণ এই চেনেলটো সকলোৰে কাৰণ মোৰ কেতিয়াও হ'ব নোৱাৰে আপোনালোকৰ মৰমৰ বাহিৰে আৰু ইমান ধুনীয়া ছাপৰ্টৰ বাহিৰে আৰু ময়ূৰহঁতৰ ঘৰ এইপিনে যায় ময়ূৰহঁতৰ ঘৰটোলৈ সি নাই যে সেইকাৰণে নোসোমাওঁ আৰু ভাল নালাগিল আৰু এইখনেই হ'ল বেবেজিয়া তো আচ্ছা মোৰ আপোনালোকৰ মৰমবিলাকৰ বাহিৰে মানে মোৰ চেনেলটো নহয় এইটো আপোনালোকৰ চেনেল মানে দোকানখন বন্ধ আছিলে তো মাধৱদাৰ দোকানতে সোমালোঁ মাধৱদাৰ বাইক এচেচৰিজ পায় তো ধুনীয়া হেলমেটৰ কালেকশ্যন ৰাখে হেমলেট নহয় দেই কালেকশ্যন ৰাখে আৰু মানে কি বেলেগ দোকানত মানে মই ভাবিছিলোঁ কৰাম বুলি কিন্তু বেলেগ দোকানত ভাল নালাগে মানে যিটো নিজৰ হয় নিজৰটো নিজৰেই হয় আৰু বেলেগ দোকানত মানে কিবা এটা ভাল নালাগে তো সেইকাৰণে কৰা নহ'ল বাকী চাওঁ আমাৰ তাতেই আছে দোকান এখন তো তাতে কৰাম মানে আজি ইয়াত আহিছিলোঁ যে সেইকাৰণে কৰাম বুলি ভাবিছিলোঁ আৰু হাইৱেত গৈ অলপমান ফটো উঠোঁ বাইকখনৰ লগত ইনষ্টাত দিবৰ কাৰণে আৰু আপোনালোকে যদি ইনষ্টাত ফ'ল' কৰে নাই জল্দি ফ'ল' কৰি লওক আৰু গাইজ আপোনালোকে ইনষ্টাত ইমান মেছেজ ইমান ভাল পোৱা মানে ইমান মৰম তো বহুত থেংক ইউ আৰু চবৰে মেছেজৰ ৰিপ্লাই মই কৰিব ট্ৰাই কৰিছোঁ কিন্তু কি ক'বা আৰু অলপ বিজি থকা যায় দিয়াচোন ঘৰত হয় নহয় তেনেকৈ ফ্ৰী নাথাকোঁ সেইকাৰণে আৰু থেংক ইউ ইমান ধুনীয়া মৰম ছাপৰ্টৰ কাৰণে আৰু এইখন টোলগেটতে মানে বহুত কি বুলি কয় এইবিলাক আন্দোলন হৈছিলে এইখন টোলগেটতে আন্দোলন হৈছিলে আৰু ৰাস্তাৰ মাজত যদি ফুল দিয়ে ন মানে যদি ফুল থাকে মই মোৰ ভিডিঅ'বিলাকত যেনেকৈ দেখুৱাওঁ ফুল কাশ্মীৰৰ যোনবিলাক গোলাপ ফুল ইয়াৰ মাজত ৰুই দিলে কিমান ধুনীয়া লাগিব মানে পৰিৱেশটো কিমান ভাল লগা পৰিৱেশ 2000 years later শুই থাকোঁতে এইপিনে আহি গ'ল ফুলগুৰিৰ পৰা নামটো কি তোমাৰ পিংকু আৰু এইপিনে কৰক তাৰপিছত আহি যাওঁতে মানে মই শুই থকাৰ পিছত মোক ক'লে আহিছে কোনোবা বুলি তো থেংক ইউ এনেকৈ মৰমবিলাক পাই থাকিলে ভাল লাগে আৰু কমেণ্টত জনাই দিব সকলোকে মেনশ্যন কৰিম আৰু কিবা এটা কৈ দিয়া আচ্ছা আৰু ইহঁতৰ এটা বহুত ধুনীয়া অৰ্কেষ্ট্ৰাৰ বেণ্ড আছে আৰু মই ইয়াৰ চেনেলটোৰ মানে থ্ৰু দি আপোনালোকে চাব পাৰিব যোনটো কালচাৰেল হয় তো মই ইয়াৰ চেনেলটোৰ নামটো কি আছিল চেনেলটোৰ আচ্ছা মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম তো আজি বহুত ভাল লাগিলে ভাইটিকেইটা এনেকৈ লগ কৰিব আহিলে
তাৰপিছত আৰু আজিলৈ ভিডিঅ'টো এনেকৈ সামৰণি মাৰিছোঁ আৰু বাকী বৰষুণো দি আছে আৰু ফেনো চলাই আছোঁ ওপৰত আৰু বৰ্তমান মই শ্বুটিং কৰিছোঁ মোৰ GoProটোৱেদি ফাৰ্ষ্ট মই ট্ৰাইপডটো ইউজ কৰিছোঁ আৰু সকলোৰে কমেণ্টবিলাকৰ ৰিপ্লাই দিবলৈ ট্ৰাই কৰোঁ কিন্তু কি হ'ব নেটৱৰ্কটো ইমান এটা ভাল নহয় তো ভাবিছোঁ অলপমান নেটৱৰ্কৰ কিবা এটা কৰি লওঁ তো ঠিকে আছে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম সকলোকে তো মোৰ ৰুমটো কি দেখুৱাম আৰু এনেকৈ আছে সকলোবিলাক বস্তু এইটো ৱাৰ্ড্ৰপটো বুলি ক'ব নহয় আৰু আলমাৰী এইবিলাক ৱাৰ্ড্ৰপ নাই তো ঠিকে আছে আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ' এনেকৈ সামৰণিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আহিছে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব তো জয় আই অসম